বহুতে ভাবিছে চাগে আমি গছ পুলি ৰোপণ কৰিছোঁ আৰু একো চোৱা চিতা কৰা নাই, এনেকুৱা ৰোপণ কৰি এৰি দিছোঁ। কিন্তু আজি মই গছ পুলিকেইটা আমাৰ দেখাম। মই যোনবোৰ ঘৰৰ ৰুইছিলোঁ সেইবোৰ গছ পুলি কিমান ধুনীয়াকৈ ডাঙৰ হৈছে আপোনালোকক দেখাইছোঁ, চাব দেই। এইটো চব জলফাই পুলি মই ৰুইছিলোঁ আৰু ইমান ধুনীয়াকৈ ডাঙৰ হৈছে দেখিছেনে। এইটো চব পুলিটো কিমান ধুনীয়াকৈ ডাঙৰ হৈছে আৰু বাকী আৰু বহুত ৰুইছোঁ, আপোনালোকক দেখাওঁ ব'লকচোন। গছ হয় মই ৰুইছিলোঁ আৰু ইমান দি আছিলে কৈছোঁ নে, একদম ইমান দি আছিলে নেমু গছজোপা, একদম অকণমানি পুলি আছিলে। এতিয়া চব ইমান ডাঙৰ হৈ গ'ল দেখিছেনে। অকণমান দিন হ'ল বাৰু ৰোৱা, কিন্তু মানে বহুতখিনি ডাঙৰ হৈ গ'ল, ময়ে ৰোপণ কৰা হয়। আৰু বাকীখিনি আপোনালোকক দেখাওঁ ব'লক। পিছে আমাৰ ডাঙৰ মধুৰি গছজোপা, এইটো মধুৰিটো ডাঙৰ ডাঙৰ হয় আৰু এটা মধুৰি গছ মই ৰুইছোঁ, আপোনালোকক দেখাম ৰ'ব। এইটো চাওক, এইটো মই ৰুইছোঁ আৰু এই মধুৰিটো অকণমান বেলেগ হয়, মানে ইয়াত মধুৰিটো যেতিয়া লাগে তেতিয়া কাটিলে মাজৰটো মানে পিংক কালাৰ ওলায়। এই মধুৰিটো মই ৰুইছোঁ, ইমান ধুনীয়াকৈ ডাঙৰ হৈছে চাইছেনে। আৰু এইপিনে আছে লেমন গ্ৰাছ টি, এইটো মই পৰহি ৰুইছিলোঁ, 7টামান ৰুইছিলোঁ দেই। ইয়াত এটা আছে, সেইটো এটা দেখিছে, আগত এটা আছে সেইটো, আৰু মানে য'তে ত'তে আৰু ৰোৱা আছে দেই, 7জোপা ৰুইছিলোঁ। দেখিলেনে ইমান ধুনীয়াকৈ ডাঙৰ হৈছে গছপুলিবোৰ, আৰু বহুতে ভাবি আছে যে মৰি গ'ল, চোৱা চিতা কৰা নাই। সেইটো কাৰণে মই ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাই দিছোঁ। সকলোৰে গছপুলিবোৰ এনেকুৱাই ডাঙৰ দীঘল হৈছে, আমি ৰোপণ কৰি এৰি দিয়া নাই, কাৰণ আমি নিজৰ ঘৰে ঘৰে ৰুইছোঁ সকলোৱে, সেইবাবে আমি চোৱা চিতা কৰিছোঁ আৰু ডাঙৰ কৰিম আৰু পিছলৈ ফল খাবলৈ পৰাকৈ আমি কৰিবলৈ চেষ্টা কৰিছোঁ।